গুড মৰ্ণিং ফ্ৰেণ্ডছ, মই অনুষ্কা আৰু আপোনালোকে চাই আছে মোৰ চেনেল অনু ব্লগিং চেনেল। মই আশা কৰোঁ আপোনালোকৰ কালি আৰু পৰহি দিনটো সকলোৰে ভালে কুশলে গ'ল। আৰু আগৰ দৰে পৰিৱেশ নাই। আগতে আমি মানুহৰ ঘৰে ঘৰে গৈ পানি চাহ জলপান খাওঁগৈ, কিন্তু এইবাৰ তেনেকুৱা হোৱা নাই আৰু আগৰ দৰে বিহু হুঁচৰিও দেখিবলৈ নাই। যিহেতু পৰিৱেশটো বৰ্তমান বেয়া হৈ আছে, আশা কৰোঁ সমগ্ৰ দেশতে সেই পৰিৱেশটো সমাপ্তি ঘটি শান্তি স্থাপন হোৱাটো বিচাৰোঁ। আৰু আহকচোন আজি মোৰ ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। আৰু এইখিনিতে কথা এটা কৈ থওঁ, মই পৰহি দিনাখনি ঢোপ পিঠা বনোৱাৰ এটা ভিডিঅ' আপলোড দিছিলোঁ আৰু সেই ভিডিঅ'টোত এটা মই বেকগ্ৰাউণ্ড মিউজিক ব্যৱহাৰ কৰিছিলোঁ। তাৰ বাবে কপিৰাইট লাগি গ'ল, আৰু কপিৰাইট লাগিলে 3টা ভিডিঅ'ত যদি কপিৰাইট লাগে তেতিয়াহ'লে একাউণ্টটো ডিলিট হৈ যায় বোলে। মই ভালকৈ নাজানো, যিহেতু মই প্ৰথম আৰম্ভ কৰিছোঁহে। আৰু মই ভিডিঅ'টোৰ বেকগ্ৰাউণ্ড মিউজিক এডিট কৰিবলৈ যাওঁতে বা আহিছিলে, আৰু মই ভিডিঅ'টোত বেকগ্ৰাউণ্ড মিউজিক এডিট কৰিবলৈ যাওঁতে কি হ'ল মানে, ভিডিঅ'টোত লাষ্টত যিখিনি পিঠা বনোৱা কেৰাহীত দিয়া আছিলে সেইখিনিহে ৰ'লগৈ। 1 মিনিট 5 ছেকেণ্ডমান ৰৈছিলে নেকি, সেইখিনিহে ৰ'লগৈ, আৰু সেইকাৰণে মই ভিডিঅ'টো ডিলিট কৰি দিলোঁ। আৰু যদি আপোনালোকে বিচাৰে মই সেই ভিডিঅ'টো আকৌ আপলোড কৰা, তেতিয়াহ'লে মই পুনৰ সেই ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াম। কমেণ্ট কৰি জনাব। আৰু আহকচোন আজি মোৰ দিনটো আৰম্ভ কৰোঁ। মইনো দিনটোত কি কৰিলোঁ তাকে চাওঁ। ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া ভাবিছোঁ চাদৰখনত দহি বাতিম বুলি। সেইটো কাৰণে দহি বাতিবলৈ যোগাৰ কৰি লৈছোঁ। মই সাধাৰণতে দহি বাতিবলৈ এনেকৈ মাৰি এডালত গজালকেইটা মাৰি লওঁ, তেতিয়া নিজৰ কাৰণে সুবিধা হয়। মই আজি দেখাম প্ৰথম দহি বাতিলে সহজতে কেনেদৰে বাতিব পাৰি। আচলতে মোৰ চেনেলটো ব্লগিং চেনেল হয়, তথাপিতো মই যিখিনি কাম কৰোঁ ভাবোঁ আপোনালোককো সেইখিনি দেখাই যাওঁ বুলি, সেয়েহে মই যি কৰোঁ আপোনালোককো তাকে দেখাই যাওঁ। আৰু আজি ভাবিছোঁ যিহেতু লৈছোঁ, আৰু কেইবাখনতো বাতিলোঁ, আৰু এতিয়া এইখনত বাতিম। দহিখিনি এনেকৈ ধৰি ল'ব, ধৰি লৈ প্ৰথমতে বেজিয়ে সূতাকেইডাল এনেকৈ সোমোৱাই ল'ব। তাৰপিছতে ইয়াতে এনেকৈ ৰাখি সেইফালে আনি এনেকৈ বেছি দীঘল নকৰিব। দহিটো বেছি দীঘল কৰিলে দেখিবলৈও বেয়া হয়। এনেকৈ এইকেইডাল এটা চাইডে কৰি ল'ব, এই ৰছীডাল এইটো চাইডে দিব, এইডাল এইটো চাইডে দিব।
এটা দহি হৈ গ'ল। তাৰপৰা এনেকৈ চাইজত ৰাখি কাটি দিব। এইটো চাওক, ইমানটোৱে কৰিব। চব মোৰ 3টা দহি বটা হৈ গৈছে। বাকীকেইটাও মই একে প্ৰক্ৰিয়াৰে বাটি যাম। পিছত যেতিয়া সম্পূৰ্ণ হয় মই আপোনালোকক দেখাম বাৰু। মই বনাইছিলোঁ চিকেন ৰঙালাওৰ লগত, কিন্তু ৰেচিপিটো শ্বেয়াৰ কৰা নহ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।